প্ৰথমে মই শান্তনা লাইফষ্টাইল চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ হাঁহৰ মাংস। হাঁহৰ মাংস বনাব সকলোৱে জানে, কিন্তু সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ হয়। তেন্তে মইনো হাঁহৰ মাংস কেনেদৰে বনালোঁ চাওঁচোন আহক। আৰু 3টা ইলাচি পিচি লৈছোঁ, আদা নহৰু পেষ্ট, মিট মছলা, জিৰা গুড়ি, শুকান জলকীয়া, দালচেনি, লং আৰু তেজপাত। এয়া হৈছে পিঁয়াজখিনি কাটি লৈছোঁ। তাৰপাছত এয়া লৈছোঁ মই ৰেড চিলি পাউডাৰ। এইফালে কাটি থৈছোঁ আলু আৰু কোমোৰা। হালধি জোখমতে দিব। এয়া হাঁহৰ মাংস। কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াত মই তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত ইয়াত অকণমান চেনি দিম কালাৰ আহিবৰ কাৰণে। এতিয়া ইয়াতে মই দুটামান পাঁচফোৰণ ব্যৱহাৰ কৰিছোঁ। পাঁচফোৰণকেইটা ফুটি উঠাৰ পাছত শুকান জলকীয়াকেইটা তেলতে দি দিছোঁ। লং আৰু দালচেনিখিনিও দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ কালাৰ অহালৈকে এনেদৰে ভাজি থাকিব। অলপ সময় ভজাৰ পাছত ইয়াত দিছোঁ মই আদা নহৰু পেষ্ট অকণমান। আদা নহৰু পেষ্ট দিয়াৰ পাছত ইয়াতে মই দিম এতিয়া হালধি। আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি হালধি দিব। এতিয়া মাংসখিনি ইয়াত দি দিছোঁ। মাংসখিনি মই আগতীয়াকৈ মেৰিনেট কৰা নাছিলোঁ। এতিয়া ইয়াতে নিমখখিনি দি দিছোঁ। নিমখ নিদিলেতো মাংস একেবাৰে কিবা হ'ব আৰু। এইখিনি ফ্ৰাই হ'বৰ বাবে ঢাকোনখন লগাই দিম। অলপ সময় এনেদৰে ভজাৰ পাছত এতিয়া ইয়াতে দিম কাটি থোৱা পাচলিখিনি। পাচলিখিনি অলপমান সিজি উঠাৰ পাছত এতিয়া মই ইয়াতে পানী দিম। এতিয়া ইয়াতে মছলা, জিৰা আৰু ইলাচি পেষ্টখিনি দি দিম। এনেদৰে অলপ সময় উতলোৱাৰ পাছত মোৰ এতিয়া মাংসখিনি ৰেডি হ'ব আৰু অলপ সময়ৰ পাছত। আলু কোমোৰাখিনিও অলপমান ভাগি চিগি যাব লাগে, তেতিয়া মাংস জোলখিনি খাবলৈ সোৱাদ হয়। হাঁহৰ মাংস আলু কোমোৰাৰ লগত তৈয়াৰ হৈ গ'ল ধুনীয়া কালাৰৰ সৈতে।